মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। আজি তোমালোকক অংকুৰণ পাঠ্যপুথিৰ এটি ধুনীয়া পাঠ অৰূপৰ আবেদনৰ বিষয়ে আমি আলোচনা কৰিম। অৰূপৰ আবেদন। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা-খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি? হয় বাইদেউ বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে। শ্ৰীহৰি সহায় নামশালা টাং 15-5-13। পূজনীয় বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। যোৱা 5-5-13 তাৰিখে মই গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা-দেউতাহঁতে কিবা-কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুললৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰে যেন। এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি। শ্ৰদ্ধাৰে ইতি আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা, 5ম মান, ক শাখা, ৰোল নং 7। অৰূপ চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলি কোৱা হয়। চিঠি আৰু আবেদন একেই নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেহে আবেদন লিখিবা। এইবুলি ৰেহেনা বাইদেৱে বৰ্ডত এনেদৰে লিখিবলৈ ল'লে। আবেদন। নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু 5ম শ্ৰেণী ক শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে বিষয় ছুটী মঞ্জুৰিৰ আবেদন। তাৰিখ 15-5-13। মহাশয়, বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে যোৱা 5-5-13 তাৰিখৰ পৰা 14-5-13 লৈ মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। সেইকাৰণে এই আবেদনখনি সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিক ছুটী মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ। অৰূপৰ পেট চলাটো সত্য। জগত হাজৰিকা, অভিভাৱকৰ চহী 15-5-13। আৰু ঠিক তাৰ বিপৰীত দিশত তুমি নিজৰ নামটো লিখিবা এনেধৰণেৰে, আপোনাৰ একান্ত বাধ্য ছাত্ৰ অৰূপ হাজৰিকা, 5ম শ্ৰেণী ক শাখা, ৰোল নং 7। এনেকৈ ৰেহেনা বাইদেৱে বৰ্ডত অৰূপহঁতক এখন আবেদন লিখি দেখুৱাই দিলে। এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় ধৰিব পাৰিছা, নহয়নে? আবেদন আৰু চিঠিৰ লিখন শৈলী বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে আৰু সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। তোমালোক সকলোৱে নিশ্চয় আবেদন আৰু চিঠিৰ মাজত পাৰ্থক্য গম পালা আৰু আবেদন কেনেকৈ লিখে জানিলা। তোমালোক সকলোৱে নিজৰ ঘৰত এখন আবেদন ছুটী মঞ্জুৰিৰ বাবে এখন আবেদন লিখি মোক দেখুৱাবলৈ যত্ন কৰিবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।